এয়া হৈছে আমাৰ আইঘৰৰ পুখুৰী। চাওকচোন, ইপিনেও এটা পুখুৰী, সিপিনেও এটা পুখুৰী, মাছ লাগি থৈছে। বাৰিষা ছিজনত গোটেই বাৰীবিলাক হাবি হৈ থাকে দেই। ভাল লাগে, চাওকচোন কিমান ভাল লাগে। সেউজীয়া পৰিৱেশবিলাক কিবা এটা ভাল লাগে ন। সেউজীয়া সেউজীয়া এইয়া হাঁহকেইটা খেদি নিবলৈ আহিছোঁ দেই পথাৰত। পথাৰখন সেউজীয়া হৈ থকা দেখি অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ দেই। এয়া চাওকচোন, ইমান ধুনীয়া হৈ আহিছে ৰোৱাবিলাক, পানী পাই সেউজীয়া হৈ আহিছে। এই আমাৰ ল'ৰাটোৱে হাঁহ খেদি আনিবৰ কাৰণে গৈছে। খেদি নানিলেও হ'ব, নিজে আহিব ন। এইপিনে অলপ অলপ সজাল ধৰিছে আৰু সেউজীয়া, অকণমান হেৰি হৈ আছে, হালধীয়া নিচিনা। ইয়াত ধৰিছেনে সেউজীয়া হ'ল সম্পূৰ্ণ। দিন হ'ল ৰোৱা, ধুনীয়াকৈ সজাল ধৰিলে ৰোৱাখিনি। সিহঁতি নিজে বাট চিনি পায় নহয়, তই আকৌ সেইপিনে গৈ খেদা খেদিহে কৰিবলৈ গ'লগীয়া। আহ 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 আতি তি 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 আহ 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 আতি তি তি আহ আহ। মৰি মৰি হাঁহ পোৱালি 8টি থাকিলেগৈ আৰু এইকেইটা।